আজি পুৱাই উঠি কাম বন কেইটা কৰি তুলসী ভেটিটো অকণমান মুচিলোঁ। মানে মায়ে মুচিছে আৰু মই তাৰ লগত অকণ সহায় কৰি দিছোঁ। ফুলবিলাক চাওকচোন, ফুলি থাকিলে ইমান ভাল লাগে নহয়নে? আৰু ঘৰত যদি ফুল ৰোৱা হয়, সেই ফুলখিনিৰ ওপৰত ৰাতিপুৱা শুই উঠি ফুলখিনি ফুলা দেখিয়ে মনটো ভাল লাগে। সেইকাৰণে ঘৰত সদায় সেউজীয়া ৰাখি থ'ব লাগে। মোমাই তামোলৰ পুলি কেইটামান আছে, এইকেইটা মই ভাবিছোঁ এইকেইটা আজি মগ এটাত ৰুম। এয়া মাটিখিনি অকণ মিহি মিহি কৰি লৈ মগকেইটাত ধুনীয়াকৈ মই তামোলৰ পুলিকেইটা ৰুলোঁ। আৰু এটা বস্তু দেখাম আপোনাক, দেখিছে নহয়? কি দেখাইছোঁ? সেইটো হৈছে কপৌ ফুল। কপৌ ফুলত ধুনীয়াকৈ অকণমানিকৈ পোৱালি দুটা হৈছে, হ'ব আৰু। এয়া মগটোত মাটিখিনি ভৰাই লৈ তাতে মই মোমাই তামোলৰ পুলিকেইটা ৰুই দিম। কাৰণ ডাঙৰ টাপলৈ পটককৈ ডাঙৰ নহ'ব, আৰু যেতিয়া ডাঙৰ হ'ব তেতিয়া টাপলৈ ৰুই দিম। এয়া মই ওলাই ল'লোঁ। ক'লে যাম ক'ম বাৰু, আপোনালোকে গম পাব পিছত। এয়া ওলাই লৈ শাহু মা আৰু মই দুইজনী গ'লোঁ। ক'লৈ গৈছোঁ ক'ম বাৰু। বা মা বিয়া গৈ আছে দেখিছে? এইটো আমাৰ ৰাস্তা, এইটো দিয়ে সোমাই যাব লাগে। মই যে কৈছিলোঁ আমি ক'বলৈ গৈ আছোঁ, আমি